হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া হৈছে 9:30 আৰু মই এতিয়া ব্ৰেকফাষ্ট কৰি অফিচৰ কাৰণে ওলাই দিছোঁ। ইমান ৰ'দ দিছে। ঘৰৰ ওচৰতে চিনাকি মামা এজন লগ পালোঁ। মামাও সেইফালে গৈ আছিলে, সেইকাৰণে মামাৰ লগতে ওলাই আহিলোঁ। তাৰপাছত এনেকৈ চিৰি উঠি অফিচ সোমাই দেখিলোঁ দাদা ভিতৰত বহি আছে। দাদাই কৈছে আজি বা আহিব, সেইকাৰণে পূৰা মনটো একদম ভাল লাগি আছে। তাৰপাছত যিখিনি কাম আছে ওলাই ল'লোঁ। কামখিনি কৰিলোঁ। তাৰপাছত আজি মই বেলেগ টেবুলখনতে বহি ল'লোঁ, কাৰণ এইখন টেবুলত বা আছিলে ন, বায়ে কিবা কাম আছিলে, বায়ে কৰি আছিলে। তাৰপিছত দাদাক দিব গ'লোঁ পেজটো। দাদাৰ ওচৰতে কল আছিলে, কল লৈ আহিলোঁ, কল খালোঁ। কল খাই আকৌ ভোক লাগি আছে, দুপৰীয়া খোৱা নাই। আজি বাও আহিছে, সেইকাৰণে বা আৰু মোৰ কাৰণে নিবলৈ কিবা আহিলোঁ চিষ্টেমলৈ। তাৰপিছত চিষ্টেম সোমাই ইয়াতে মই চালোঁ কি লওঁ। বায়ে ক'লে ডোচা খাম, সেইকাৰণে বাৰ কাৰণে মছলা ডোচা আৰু মোৰ কাৰণে চিকেন ফ্ৰাইড ৰাইচ লৈ ল'লোঁ। ইয়াতে ডাইৰেক্ট অৰ্ডাৰ দিব নোৱাৰি, ইয়াতে আহি ডাইৰেক্ট ফাৰ্ষ্ট কুপন ল'ব লাগে, তাৰপিছতহে অৰ্ডাৰ দিব পাৰি। এই কুপনৰ কাৰণে এনেকৈ লাইন পাতি ৰখি আছোঁ। তাৰপাছত পইচাটো দিলে, এইফালে অৰ্ডাৰটো দি দিলোঁ, আৰু ইফালে জুচ দেখা পাই মোৰ জুচো খাব মন গ'ল, কাৰণ যি গৰম পৰিছে আৰু ব'ৰো হৈ আছিলোঁ। দাদাক ক'লোঁ মোৰ কাৰণে লেমন জুচ এটা দিয়ক, আৰু তৰমুজ আৰু মৌচুমীৰ জুচ এটা মোক পেক কৰি দিব, মই লৈ যাম, বায়ে খাম বুলি কৈছে ন। তাৰপাছত মই ব'ৰ হৈ খালোঁ জুচটো। তাৰপাছত এইফালে হৈ গ'ল দাদাহঁতৰ, আৰু মই চকলেটো লৈ ল'লোঁ। চকলেট লৈ এতিয়া আকৌ অফিচলৈ গৈ আছোঁ। অফিচত গৈ অফিচ পালোঁ, আকৌ বাক দেখি হঠাৎ মনত পৰিলোঁ, বাৰ কাৰণে মই জুচটো এৰি থৈ আহিলোঁ দোকানত। আকৌ দৌৰি গৈছোঁ। এই চকলেটটো যে আপোনালোকক দেখাই আছোঁ বাৰে বাৰে, এই চকলেটটো এটা ইণ্টাৰেষ্টিং আছে, কি জানে? এই চকলেটটো খালে নহয় মুখত বাবলছ ফুটে বহুত ভাল লাগে। তাৰপিছত দাদাজনে ক'লে মই আপোনাক বিচাৰি আছিলোঁ, লোৱা বুলি ভাবিলোঁ। মই গুচিয়ে গৈছিলোঁ, মই আকৌ নেক্সট নিব আহিলোঁ। তাৰপাছত এয়া বায়ে ক'লে অলপ লোৱা শ্বেয়াৰ কৰা, মই খাই আহিলোঁ। তথাপিও বায়ে দিলে, খালোঁ আৰু। তাৰপিছত মই ফ্ৰাইড ৰাইচ ল'লোঁ, আমি চবেই শ্বেয়াৰ কৰি খালোঁ। কম্পিউটাৰ শ্বাট ডাউন কৰিলোঁ, দাদাই বাক লৈ গ'ল, ওলাই গ'ল। তাৰপাছত এনেকৈ চাবি পাত দি অফিচৰ মই ওলালোঁ মোৰ ঘৰৰ কাৰণে। বাছত বহিলোঁ, ইমান গাড়ী ৰখিলোঁ, গাড়ী নাপালোঁ, বাছতে বহিলোঁ। তাৰপিছত ভাবিলোঁ ঘৰৰ কাৰণে কিবা এটা লৈ যাওঁ। তাৰপিছত ব্ৰেড ল'লোঁ, মেগী মছলা ল'লোঁ, জেলি ল'লোঁ। তাৰপিছত আহি ঘৰ পালোঁ, মায়ে পাস্তা বনাই দিলে, পাস্তাটো এতিয়া মই খাই আছোঁ। ঠিক আছে এভৰিৱান, বাই বাই, থেংক ইউ ফৰ ৱাচিং। সকলোৱে আগলৈকে এনেকৈ মৰম দি যাব, বাই।